बनाया जाके सब শুনা পাইছো গাটো বহুত বেয়া তো আহিব নালাগিছিলে বেয়া কাম কৰিছে টেষ্ট পৰীক্ষা কৰিছেনে নাই এইটো একদম মেলেৰিয়া লক্ষণ হয়নে তই আজিয়ে বকাতৰিয়াতে গৈ এইটো এটা আছে না চিকিৎসালয় তাতে গৈ আমাৰ মেম আছে মেমৰ লগত যোগাযোগ কৰি তই টেষ্ট পৰীক্ষা কৰ আৰু চাবি মেলেৰিয়াই ওলাব আৰু আপোনালোকেতো জানে ন জাপানীজ এনকেফেলাইটিছ মহে কামুৰিলে মেলেৰিয়া ৰোগত সংক্ৰমিত হয় প্ৰত্যেকে জানে কিন্তু এটা কথা নহয় আমি বহুতে ইয়াৰ যিখিনি লক্ষণ সেইখিনি আমি জানি বুজো আমি কি কৰোঁ হ'ব যাম কিবা এটা হৈছে আৰু পেৰাচিটামল ডক্টৰে দিছে জ্বৰটো ভাল হৈ যাব খাই দিম কিন্তু সেই যে যিটো আমি যে ইগন'ৰ কৰিছোঁ বস্তুটো যে আমি গুৰুত্ব দিয়া নাই ইগন'ৰ মানে আমি গুৰুত্ব দিয়া নাই আমাৰ কিবা এটা হৈছে পেৰাচিটামল খাই দিছোঁ কিন্তু তাৰ পিছত যে যিখিনি আমি ভুগিম সেইখিনি দায়িত্ব কোনে ল'ব কোনেওতো নলয় গতিকে এই যে মেলেৰিয়াৰ যে ৰোগ এই ৰোগ প্ৰতিৰোধ কৰিবলৈ কি কি কৰিব লাগে বাৰু কচোন তই নিয়মখিনি ভালকৈ তই বুজাই আছোঁ তই মানুহ লোভহে পাইছে তোক যে মই ক'লো বিজুলী নামটো বিজুলী হ'লে কামবিলাক দেখিছ নহয় সেইটোৱেতো কৈছোঁ নাম বিজুলী দেখাটো ভাল কিন্তু এটা কথা বিজুলী কাম কেনেকুৱা দেখা নাই বিজুলী শ্ৰাদ্ধ পাতি দিলে দিয়ে অলপ আগতে বৰষুণ উঠিছে বিজুলী নাম ঠিকে আছে বাৰু আজি আমি এইটো এটাই ক'ব আহিছোঁ যে এই ৰূপহীখন আপোনালোকৰো লগতে আমাৰো এই ৰূপহী অঞ্চলবাসী হৈ আমি নগাঁৱৰ হৈ বা গুৱাহাটীৰ হৈ আপোনালোকৰ অঞ্চল আপোনালোকৰ বুলি আমি নকওঁ আমাৰো অঞ্চল আমি এই অঞ্চলটো সদায় পা পৰিষ্কাৰ কৰি ৰখাটো আমাৰ দায়িত্ব যেতিয়া আমি আজি দেখিছোঁ ইয়াত জাবৰ জোঁথৰ অলপ আমি নাহোঁতে আমাৰ তোমাৰ প্ৰত্যেককে নমাই পেলাই আমি যিমান জাবৰ জোঁথৰ সকলো বুটলি আমি নলাত পেলাইছোঁ সেইটো অকল আমাৰ দায়িত্ব নে আপোনালোকৰ দায়িত্ব হয়নে নহয় কওকচোন হয়নে হয় সকলোৰে গতিকে আমি আমাৰ অসমখন চিঞৰি থাকিলেই নহ'ব পুনৰ অসম কৰিম পুনৰ অসম কৰিম আমি এই নলা নৰ্দমা এইবোৰ চাফা কৰি তেতিয়াহে আমি এখন সুস্থ আৰু সবল সমাজ গঢ়ি তুলিব পাৰিম এতিয়া লগতে আৰু তেতিয়া আমি মেলেৰিয়াৰ পৰা হাতো সাৰিব পাৰিম গম পালেনে আৰু এইখিনি মেলেৰিয়াৰ দিনেই গতিকে চাওক চৰকাৰেও আমাক আপোনালোকৰ ওচৰলৈ এই কাৰণেই পঠিয়াইছে যিহেতু আপোনালোকক আমি সজাগ কৰিব পাৰোঁ যে মেলেৰিয়া প্ৰভাৱৰ পৰা আপোনালোকে কিদৰে বাচি থাকিব পাৰে সন্ধিয়া সময়ত ধূনা জ্বলাব লাগে হয়নে আঁঠুৱাখন জ্বলাতে তৈ ল'ব লাগে সেইটো এইবিলাক ক'বলৈ মন নোযোৱা নাই অকল আঁঠুৱা নহয় সেই আঁঠুৱাখনত দৰৱযুক্ত কিছুমান মেডিচিন দিয়ে বুজি পায় বোলা অঁ ঠিকেই কৈছে ন ঠিকেই কৈছে হয় 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 কথাটো আপোনালোকৰ চিকিৎসালয়লৈ যাব আপোনালোকৰ যি ডক্টৰ আছে তেওঁলোকৰ লগত আপোনালোকে পৰামৰ্শ ল'ব তেওঁলোকে এটা মেডিচিন দিব সেই মেডিচিনটো আঁঠুৱাত দি পেলাই আপোনালোকে সেই আঁঠুৱাখন লৈ আপোনালোকে ৰাতি আপোনালোকে শুবও পাৰে সেই আঁঠুৱাখনত কিন্তু সেই মেডিচিনটো আপোনালোকক একো অপকাৰ নকৰে আৰু এটা কথা আজি মেলেৰিয়া বিষয়ে বহুত ক'লো আপোনালোকে খালি মেলেৰিয়া বিষয়ে বহুত ক'লো কৈ আছো দেখোন ক'ব লাগিব তেওঁলোকক সজাগ কথা আছে নহয় এই যান বাহনবিলাক যে চলাইছে
কিমান দ্ৰুতগতিত চলাইছে? আমি এতিয়া চলাই আহোঁতে এটা পৰিছিল। এটা পৰিছে। তাক আমিহে উঠাইছো, সি কি স্পীডত আহিছে, আহিলে এনেকুৱাকে পৰিছে, পৰি পেলাই কিন্তু পিছলৈ চোৱা নাই, বাইক লৈ একদম কুটা কুটি বাট লৈছে। এটা কথা নহয়, আমি কিয় আগত যাব বিচাৰোঁ? আমিতো আজিকালি এটা কথা, নিজে যিমানেই ভাল নচলাওঁ কিয় পিছফালৰ পৰা আহি মাৰি দিয়ক কথাটো বেছি প্ৰযুক্তি হয় নেকি, হয়নে? নহয়, এইবিলাক কথা তই বুজাই লাভ নাই, বুজিছনে নাই? কিয়? আমি নিজে নিজক সাৱধান কৰিব লাগিব, নিজৰ ল'ৰা ছোৱালীবিলাককো ক'ব লাগিব। এটা কথা নহয়, ল'ৰা ছোৱালীবিলাকক গতিটো মাক দেউতাকে কিনি দিছে, চলাব, ঘৰৰ পৰাই ক'ব লাগিব তেওঁলোকক যে বাবা লাহে লাহে যাবা। বাৰু মাক বাপেকে কৈ পঠিয়াব লাগিব, সেইটোতো জানিব লাগিব। চৰকাৰে সেই পুলিচ প্ৰশাসনক দায়িত্বটো দিছে। তেওঁলোকে নিপিন্ধিলেহে 1000 টকাটো পুলিচে পাব। পুলিচে নাপায়, সেইটো চৰকাৰ ঘৰলৈ যায়, সেইটো কেছ মানুহ কাটি দিয়ে বোলে। গম পাইছেনে? আপোনালোকে যাতে হেলমেট পৰিধান কৰে, আৰু ময়ো নিবিচাৰোঁ আপোনালোকৰ ঘৰৰ পকেটৰ পইচাৰ পৰা যাতে 1000 টকা কৰি যাতে যায়, এইটো মই নিবিচাৰোঁ। আজিকালিতো আকৌ কাজিয়াও নকৰে পুলিচে, লাঠিও নঘূৰাই, যিহেতু ফটো মোবাইল আছে, ফটোটো মাৰে।